আৰু আজি থিয়েটাৰ ছেকেণ্ড দিন আমি পুৰাইতে একদম ওলাই ল'লোঁ। ভাত খাবলৈ আহিলোঁ ভাগিন্দৰ ঘৰত, বাৰ্বি গাৰ্গী দুইজনী। ভাল লাগিলে ইহঁত দুজনীক লগ পাই, বাৰ্বি আৰু গাৰ্গী ইমান ফটো চটো মাৰি। হেল্ল' গাইজ, ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। নমস্কাৰ, আপোনালোকক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আমাৰো ভাল। আৰু আজি হেঙুল থিয়েটাৰৰ ছেকেণ্ড দিন আৰু আপোনালোকক হেঙুল থিয়েটাৰৰ প্ৰথম ব্লগটো দিলোঁ, আপলোড কৰি দিলোঁ। আৰু আপোনালোকে চাই ভাল পাইছে নিশ্চয় হেঙুল থিয়েটাৰৰ প্ৰথম ব্লগটো। যদি কিছুমানে চোৱা নাই তেনেহ'লে আমাৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আৰু আপোনালোকে চাই ল'ব। আৰু আজি আছে নাটখনি বুদ্ধদেৱ। মানে আমাৰ যিহেতু এক্সাম আহি আছে, এক্সাম আহি থকাৰ বাবে আমি ভিডিঅ'টো মানে একদম এক্সাম দি কৰিহে মানে আপলোড কৰিব পাৰিম, মানে এডিটো নকৰোঁ, একদম দি মানে এক্সামটো দিয়াৰ পিছতহে এডিট কৰি আৰু ডাইৰেক্ট দি দিম। আৰু আমাৰ এক্সাম আছে 23 মাৰ্চৰ পৰা। ইয়াত থিয়েটাৰ আছিলে হেঙুল থিয়েটাৰ 15, 16 আৰু 17 মাৰ্চ। আৰু আমি এইকেইদিন থিয়েটাৰ চাম আৰু তাৰপিছত দিনত পঢ়ি লওঁ আৰু এনেকৈ। কিন্তু মানে প্ৰথম ব্লগটো এইকাৰণে দি দিছোঁ যে পৰীক্ষা আগত দি দিছোঁ, যাতে মানে প্ৰথম ব্লগটোতে দি দিলোঁ আৰু আকৌ ছেকেণ্ড ব্লগটো মানে একদম পৰীক্ষাৰ পিছত দিম, পৰীক্ষা দি আজৰি হৈ দিম, এডিটো কৰিম, লগালে আপলোডো কৰিম। আপোনালোকে ভিডিঅ'টো এতিয়া চাই থাকক ফাৰ্ষ্টৰ পৰা লাষ্টলৈ। আৰু এই ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়া আমি ভিডিঅ' বনাবলৈ আৰু উৎসাহ পাম। আপোনালোকে উৎসাহ দিলেহে আমাৰ ভাল লাগিব। আৰু আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক। আৰু আজি থিয়েটাৰ ছেকেণ্ড দিন আমি পুৰাইতে একদম ওলাই ল'লোঁ। আজি হ'বলগীয়া নাটখনি হৈছে বুদ্ধদেৱ। আমি চাবলৈ যাওঁ এতিয়া। আৰু আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখুৱাম, মানে অলপ অলপ দেখুৱাইছে। আৰু লগতে নিৰ্মালী বাহঁতকো লগ পালোঁ, কালি ব্লগ কৰিলোঁ বহুত, মানে নিৰ্মালী বা মানে বহুত ভাল। তাৰপিছত নয়নজ্যোতি দাকো লগ পালোঁ, কল্যাণী বাকো লগ পালোঁ, মানে বহুত ধুনীয়াকৈ ৰিলচ বনালোঁ, আপোনালোকক দিম, আপোনালোকে চাব। আৰু এতিয়া একদম আমি তাত লগ পাই আছোঁ, ব'লক একদম থিয়েটাৰ চাব যাম আজি বুদ্ধদেৱ। প্ৰখেন দা আমাৰ লগত খালি হাঁহ চৰালে নাটক কৰিবলৈ আহিলোঁ। আজি আমাৰ দ্বিতীয় নিশা বুদ্ধদেৱ নাটক, আৰু এওঁলোকক লগ পালোঁ, এটা ব্লগ বনাইছে বোলে। গতিকে চেনেলটো কি নাম? বাৰ্বি গাৰ্গী। বাৰ্বি গাৰ্গী, বাই ভনী কালি নিৰ্মালীবাক লগ পালোঁ। এতিয়া চেনেলটো চাই থাকিব সকলোৱে, কণ্টেণ্ট ভাল পালে শ্বেয়াৰ কৰি থাকিব লাগে। মইতো তোক মৰমহে কৰিম, কাৰণ ৰুল ইজ ৰুল এণ্ড নিয়ম ইজ নিয়ম। তাৰপৰা মাহেকে যিটো ল'ৰাৰ লগত তাই বিয়াখন ঠিক কৰিছিলে, সেই মোকে বোলে হাতীয়ে প্রেম করিস, জন্ম মৃত্যুর চিদরে মা সন্ধানের সিদ্ধান্ত, প্রেম বিবাহে দলপতি সংগ্রাম সিদ্ধান্ত। প্রেম করিস নদী পার হব খুঁজিস, আজি অমাবস্যা তৃতীয় প্রহর ডাকো ডাকো, মা সন্ধানের সনদর বলি দিয়ার উপযুক্ত হব। আমাৰ ঘৰত এই আলহী আহিছে, এক্টিং কৰে থিয়েটাৰৰ আলহী, বহুত ভাল অভিনেতা হয়। আৰু আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাম। এতিয়া চাহ দিলোঁ আৰু ভাতো বনাইছে, ভাত অলপ দেৰিকৈ মানে খাব। আৰু আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাম। আৰু কোন অভিনেতা আহিছে আমাৰ ঘৰলৈ এইবোৰ চব দেখুৱাম। আৰু এতিয়া আপোনালোকে পূৰা ভিডিঅ'টো চাই থাকিব। আৰু আজি ৰঘুনাথ নাটখনি আৰু গোন্ধ আৰু বুদ্ধদেৱ চাই বহুত ভাল লাগিলে, বহুত ধুনীয়া মানে অভিনয় কৰিছে।
আপোনালোকক মইতো অলপ দেখুৱাইছোঁ, হ'লেও অলপ বুজি পাইছে আৰু বেছিটো দীঘল দেখুৱাব নোৱাৰোঁ। মানে বহুত ধুনীয়া লাগিলে চাই। আজি ৰঘুনাথখনো চাগে ইণ্টাৰেষ্টিং হ'ব, আপোনালোকক দেখুৱাম। তো আপোনালোকে চাই থাকিব। এতিয়া আমি কোননো আহিছে তাকে দেখুৱাম আৰু দেই, চাই থাকিব। আৰু মামা আপুনি কৈ দিয়ক আমাৰ চেনেলটোৰ বিষয়ে। হয়, আমি এতিয়া আছোঁ হাঁহচৰা কুজিবালি। আজি লাষ্ট নাইট। আজি আমি ভাত খাবলৈ আহিলোঁ ভাগিনহঁতৰ ঘৰত, বাৰ্বি গাৰ্গী দুইজনী। তেওঁলোকৰ এটা চেনেল আছে বাৰ্বি গাৰ্গী বুলি, গতিকে আপোনালোকে চেনেলটি চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আমাৰ ঘৰলৈ আহিলে বহুত ভাল লাগিলে। যাওক দেই, যাম। প্ৰমিছ কৰিছোঁ তোমালোকক মই যি কাম কৰিবলৈ দিম সেইটো হ'ব তোমালোকৰ জীৱনৰ শেষ কাম। এনেকুৱা বহুতো শেষ কাম আমি আগতেও কৰিছোঁ ছাৰ। আমি জানো আমি নমৰালৈকে আপোনাৰ কামৰ লিষ্ট শেষ নহয়, গতিকে নমৰালৈকে যি অৰ্ডাৰ দিয়ে আমি হাঁহি মুখে কাম কৰিম। কল্যাণী বা লাষ্ট ডে বহুত বেয়া লাগিছে। মই এক্টিং যে বহুত ধুনীয়া কৰিছে দেই, মানে চাই চাই আমি পাগল হৈ গৈছোঁ। ইমান ধুনীয়া কৰিছে এক্টিং, মানে ভবাই দিছিলোঁ। বহুত ধুনীয়া। ধুনীয়া নহয় হয়, মানে এতিয়া আমাক মনত পৰিবনে তোমাৰ? কেলে নপৰিব? মোৰ আৰু মনত মই ফোন নাম্বাৰ কেতিয়াও চেঞ্জ নকৰোঁ দেই। এক নম্বৰ কথা, মোৰ নাম্বাৰটো সদায় থাকিব আৰু গতিকে মই কেতিয়াও আৰু মানুহ পাহৰাত মই বেয়া। অ'কে, সঁচাকৈ মানে পাহৰাত বেয়া, কাৰণ মই মানুহ মনত সদায় ৰাখোঁ। এই ডালিমে জানে মই আমি থাকি অহা মানুহবোৰৰ ঘৰতো মই কওঁ এবাৰ মনত পেলাই ফোনটো কৰোঁ। গতিকে মই কেতিয়াও নাপাহৰোঁ, মই জানো। আৰু মোৰ বহুত পুৰণা, মই সম্পৰ্কবোৰ বিচাৰি ৰাখোঁ। সঁচাকৈ ভাল লাগিলে লগ পাই, আৰু যাতে লগ পাম আৰু আকৌ মানে ফোন কৰিবা মনত পেলালে। জ্ঞান চান এতিয়া আমি যাওঁ আৰু খুব ভাল লাগিলে ইহঁত দুজনীক লগ পাই, বাৰ্বি আৰু গাৰ্গী। ইমান ফটো চটো মাৰি লওঁ। অ'কে, ঠিক আছে। এয়া আমি ভাত খাই আছোঁ, মাংস মাছ আৰু ধেৰ আইটেম আছে। আমি কিন্তু খাবহে পৰা নাই, ৰাতি যিহেতু 11টা বাজিলে, মানে ইমান দেৰিকৈ ভাতটো খাব নোৱাৰি ইমান। আমি এতিয়া খাই আছোঁ, আপোনালোকক দেখুৱাই আছোঁ যিমান পাৰোঁ। এতিয়া পেণ্ডেলবোৰ ভাঙি আছে। আজি থিয়েটাৰ শেষ হ'ল যে সেইকাৰণে, আৰু কাইলৈৰ পৰা বেলেগ ঠাইত আছে থিয়েটাৰটো, কাইলৈ যাব আৰু।
তই মিচিকিয়াই দি